পিছৰ পৰ্যায়। ক্ৰমশ প্ৰস্ফুটিত বীজটো। আনদিনাৰ দৰে সেইদিনা পুৱাও সদাগৰে সাৰ পাই বিচনাত অলপ সময় অলপভাৱে পৰি ৰ'ল। সাৰ পাই বিচনাতে আগদিনা 1 হোষ্টেলৰ ফ্ৰেছাৰ্ছত দেখা চুলিৰে আধা ঢাক খাই থকা কাণখনত দুলি থকা সেই ঝুমকাযোৰ সদাগৰৰ চকুত ভাহি আহিল। নাম নজনা এক অচিন আবেগে খুন্দিয়াই গ'ল সদাগৰৰ বুকুত। আকৌ এবাৰ চাবৰ মন গ'ল সেই ঝুমকাৰ গৰাকী। কাণৰ কাষৰ মিহি চুলিকেইডাল পিছফাললৈ নি ঝুমকাযোৰ এবাৰ টুকুৰিয়াই চোৱাৰ এক তীব্ৰ বাসনা জাগি উঠিল সদাগৰৰ মনত। একে সময়তে কোনেও কোনো এটা বস্তু সম্পূৰ্ণকৈ দেখা নাপায়। আমি যি দেখোঁ সেয়া অৰ্ধ সত্যহে। ময়ো সদাগৰ মানসিক অৱস্থাহে প্ৰতিফলন কৰিবলৈ যত্ন কৰিছোঁ। সাধুৰ কথকে সদাগৰক জানে, কিন্তু তেজীমলাক নাজানে। সেয়ে তেজীমলাৰ আচৰণ প্ৰতিক্ৰিয়াৰ বিষয়ত কথক কিন্তু অজ্ঞ। বাৰু, বিচনাত পৰি থকা সদাগৰৰ মনত নানা অচিন ভাৱনাই ঢৌ খেলি গ'ল। আজি সদাগৰৰ নিজৰ হোষ্টেলতে ফ্ৰেছাৰ্ছ। পুৱাৰে পৰা সকলো ব্যস্ত। ছাত্ৰবাসৰ পুৰণি আটাইবোৰ ছাত্ৰৰে আনন্দৰ এটা দিন। তেওঁৰ মনত এবাৰ ভুমুকি মাৰি গ'ল, আজিও যদি সেই ঝুমকা পিন্ধা কাণৰ গৰাকী আহে, আহিবনে বাৰু সেই ঝুমকা পিন্ধা কাণৰ গৰাকী তেওঁৰ হোষ্টেললৈ? জানিবৰ মন গ'ল সদাগৰৰ। ভাৱটো যিমানেই তেওঁৰ মনলৈ আহিল, সিমানেই তেওঁ অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলে। অস্থিৰতাক ঢাকিব নোৱাৰি সহচৰ এজন গাৰ্লছ হোষ্টেললৈ পঠিয়াই খবৰ এটা লোৱাৰ তীব্ৰ ইচ্ছায়ো সদাগৰৰ মনত উক দিলে। ছোৱালীৰ হোষ্টেললৈ কাৰণে অকাৰণে খবৰ অনা নিয়া কৰাটো নতুনকৈ অহা আৱাসীসকলৰ চিনাকি পৰ্বৰ এটা অংশত পৰিছিল তেতিয়া। অন্তৰ্মুখী স্বভাৱৰ সদাগৰে তেনে কামো কৰাব নোৱাৰে। তাতকৈ সন্ধিয়ালৈ বাট চোৱাৰ বাহিৰে আন একো গত্যন্তৰ নাছিল। কাকো ক'ব নোৱাৰা এক অস্থিৰ অৱস্থাৰ মাজেৰে সদাগৰে সন্ধিয়ালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰ'ল। বাৰু আহকচোন, সন্ধিয়া বা কি হ'ল? অপেক্ষাৰ মায়াময় সময়। দিনটোৰ অস্থিৰ উৎকণ্ঠাৰ অন্তত সন্ধিয়া অতিথি অহাৰ মাহেন্দ্ৰ ক্ষণ। কেৱল সদাগৰৰ মনতহে তেনে এটা ভাৱ হৈছিল। মানে তেনে এক ভাৱৰ ঢৌ আহি পৰিছিল সদাগৰৰ মনত। এজন দুজনকৈ কেওটা হোষ্টেলৰ আৱাসীৰে ভৰি পৰিছিল 2 নং ছাত্ৰাবাসটো। তাৰ মাজতে জুম পাতি আহিল অনুষ্ঠানৰ মুখ্য আকৰ্ষণ, মানে ছাত্ৰী নিবাসৰ সেই আৱাসীসকল। সদাগৰৰ বুকুত হাজাৰ সাগৰৰ জোৱাৰ ভাটা। অনুষ্ঠান চলি থকাৰ মাজতে সন্মুখৰ ফালৰ পৰা সহজতে কাৰো চকুত নপৰা কোণ এটাত বহি লৈ সদাগৰে চাই পঠিয়ালে সেই ছোৱালীবোৰৰ মাজলৈ। চাটকৈ চকুত পৰিল সেই ঝুমকা পিন্ধা কাণৰ গৰাকী। আজি কিন্তু ঝুমকাযোৰ নাই। তাৰ পৰিৱৰ্তে সদাগৰৰ চকুত ধৰা দিলে এহাল চকু। ক্ষিপ্ৰতাৰে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰি নাচি ফুৰা এযোৰ উজ্জ্বল মায়াবী চকু। যেন দেউদি জঁপিয়াই ফুৰা এক চঞ্চল হৰিণা পোৱালি। অবাক হৈ চাই ৰ'ল সদাগৰ। মানুহৰ চকু বাৰু ইমান মায়াসনা হ'ব পাৰেনে? চাৱনি বাৰু ইমান তীব্ৰ হ'ব পাৰেনে? ফিজিক্সৰ ছাত্ৰ সদাগৰে সেয়াই প্ৰথম চকুৰ বিজুলী দেখিলে, যি বিজুলীৰ বিষয়ে কোনো কিতাপ পঢ়িবলৈ পোৱা নাছিল তেতিয়া। মন্ত্ৰমুগ্ধৰ দৰে অবাক বিস্ময়েৰে সদাগৰে চাই ৰ'ল সেই চকুযোৰলৈ। তেওঁ চকু আঁতৰাবলৈ পাহৰি জঠৰ হৈ বহি ৰ'ল একেঠাইতে। হোষ্টেলৰ অস্থায়ী ষ্টেজত পুৰণি আৱাসীয়ে কি প্ৰদৰ্শন কৰিলে তেওঁ একোৱে গম নাপালে। তেওঁৰ চকুৱেদি গৈ বুকুজুৰি শিপাই গ'ল মাথো এযোৰ মায়াবী চকু। খাই বৈ আজৰি হৈ শুবলৈ বিচনাত পৰাৰ আগতে সদাগৰে অন্যমনস্কভাৱে টেবুলখনত বহি নোটবুকত কলমেৰে আঁকি উলিয়ালে এযোৰ মায়াহনা চকু আৰু কাণত ঝুমকাৰে সৈতে এখন অস্পষ্ট মুখৰ অৱয়ব। বাৰু আগবাঢ়োচোন আহক ইয়াৰ পাছৰ পৰ্যায়লৈ, মানে কাহিনীৰ পিছৰ অংশলৈ। কিবা হ'ল পিছদিনাখন?
ইয়াৰ পাছত বা সদাগৰৰ কি হ'ল সেয়া জানিবলৈ কিন্তু ময়ো বৰ আগ্ৰহী হৈ আছোঁ। আৰু তেন্তে আহকচোন লগ পাই আছোঁ পৰৱৰ্তী খণ্ডত এই সদাগৰৰ কাহিনীৰ সৈতে।